Good morning from Meghalaya, Cherapunji. আৰু আমি যোৱাকালি আছিলোঁ আপোনালোকক যে কিবা সাতটা বস্তু দেখাম বুলি কৈছিলোঁ হয় তো সেই সাতটা বস্তু আপোনালোকক আজি দেখাম তাতে আমি আছিলোঁ চেৰাপুঞ্জিত আৰু এইটো আমাৰ ৰুম চাই লওক বঢ়িয়া চাই আৰু এইখন আমাৰ আইনা এইটো আইনা আৰু এইপিনে বাথৰুমটো আছে বাথৰুম ধুনীয়া মজা বাথৰুম আৰু এইপিনে পিছপিনে আছে আমাৰ বেলকনি what a নাজাৰা My God আৰু ধুনীয়া চাই এটা সূৰ্যৰ পোহৰ পৰি আছে বঢ়িয়া আৰু এটা অলপমান দেৰি হৈছে আমাৰ ওলাতে এটা বঢ়িয়াকে এটা আছে এইটো এতিয়ালৈকে মুখে ধোৱা নাই আৰু বঢ়িয়াকে এটা আমি ব্ৰেকফাষ্ট কৰি ল'ব লাগে কিন্তু মই অলপ লেট হৈ গ'লো এইপিনে বিন্দাছ ব্ৰেকফাষ্ট কৰি আছে চালিয়া এটা খাই লওঁ এতিয়া খাই আছোঁ ৰুটি আৰু আলুটো হৈছে কিবা পিটিকা নিচিনা কিন্তু পিটিকা নহয় তো অলপ কিবা কি বুলি বনাইছে কেনেকৈ বনাইছে আলুটো উহাই কিনে ভাজি কিনে মানে আলু পিটিকাটো ভাজি দিছে আচ্ছা 60 টাকা লৈছে 60 টাকা লৈছে তো এতিয়া বঢ়িয়া চাহ আৰু এইপিনে কংকণ্ডা কেনে মজা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা তো ইয়াৰ পৰা ওলালোঁ আৰু আপোনালোকক ধুনীয়া এটা কালি যে কৈছিলোঁ 7টা ষ্টাৰ ফলছটো দেখাবলৈ আহিছিলোঁ তো এতিয়া ইয়াৰ পৰা ওলাই দিব লাগে আৰু নেক্সট লোকেশ্যন আমি এতিয়া যাই আছোঁ পিণ্ডাছ আৰু এইপিনে বাদল পূৰা ৰেডি আৰু ড্ৰোন শ্বটবোৰ কেনে পালে তো আপোনালোকে জনাবলৈ কমেণ্টত নাপাহৰিব আৰু কমেণ্ট অলপ বেছিকৈ লাগে বেছিকৈ কমেণ্টৰ অলপ কমি আছে কমেণ্ট বেছিকৈ লাগে লাইক বেছিকৈ লাগে আৰু শ্বেয়াৰ যিমান পাৰে কৰি দিয়ক কালি বৰষুণ দি আছিল বৰষুণ দিয়াৰ কাৰণে এইখিনি ৰাস্তাখিনি দেখাব পৰা নাছিলোঁ আপোনালোকক আৰু ইয়াৰে যোনটো ৰাস্তাৰ মাজে মাজে গৈ আছোঁ ন আমি তো ৰাস্তাৰ মাজে মাজে এইবিলাক কি ধুনীয়া পাহাৰ এইবিলাক চাই লওক আপোনালোকে এইবিলাক কি ধুনীয়া পাহাৰ আৰু পাহাৰৰ মাজে মাজে মানে যোনপিনে যায় সেইপিনে মানে ৰাস্তাবিলাক কাটিং কৰে একচুৱেলি এইবিলাক মানে হোৱা ৰাস্তা নহয় এইবিলাক কাটিং কৰি কেনে ৰাস্তাবিলাক ওলায় আৰু এইবিলাক চাওক কি ধুনীয়া এটা নাজাৰা আৰু এতিয়া যোনটো লোকেশ্যনত গৈ আছোঁ সেইটো লোকেশ্যন আগতে হয়তো আপোনালোকে দেখিছে ভালকৈ দেখিছে কিন্তু আজিৰ যোনটো ভিডিঅ' দেখা হ'ব সেইটো একদম কিতা আপোনালোকে দেখা নাই তো সেই লোকেশ্যনটোত আমি গৈ আছোঁ বঢ়িয়া চাই মানে সেইটো ভিডিঅ' আপোনালোকে কেনেকৈ বনাম আমি তো সেইটো আপোনালোক গোটেইখিনি তাতে যায় দেখা
তো ফাইনেলি ডাউকি পাওঁ হৈছোঁ আৰু এই ৰাস্তাটো আমি যেতিয়া আহিছিলোঁ মানে বহুত বছৰ আগতে আহিছিলোঁ তেতিয়া মানে ৰাস্তাটো পূৰা গাঁতি শিলেৰে ভৰা আছিল আৰু টাৰ্ণিংবিলাকতো একে আছে বাৰু টাৰ্ণিংবিলাক খাৰা টাৰ্ণিং আৰু এইটো ৰোডটো ওৱান ৱে ৰোড হয় আৰু আপোনালোকে যেতিয়া এইপিনে আহে নহয় তো সাৱধানে আহিব মানে ট্ৰাকবিলাক পূৰা এনেকুৱাকৈ খাৰা টাইপ আহি থাকে তাৰপিছত অলপ আগতে সমীৰণৰ কাষেদি পূৰা ডাঙৰ ট্ৰাকখন ভোঁচকৈ গুচি গৈছে তাৰপিছত আৰু টাৰ্ণিংবিলাকত পূৰা হৰ্ণ বজাই আহিব নহ'লে কোনপিনে কি গাড়ী আহে একো ধৰিবই নোৱাৰে এইবিলাক দেখিছে ট্ৰাকবিলাক আৰু এইবিলাক চাওক কি ডাঙৰ ট্ৰাক ওৱান ৱে দি बोटिंग का कितना लेते हो बोटिंग का कितना लेते हो ऐसा ये स्टार्टिंग 700 का है पूरा बोटिंगर কাৰণে पूरा हे एकदम ৰাস্তাৰ পৰাই মানে पूरा ৰখাই আহে ফাৰ্ষ্ট আহিছিলোঁ মানে কিয়বা ৰখালে ভাবি পোৱা নাছিলোঁ তাৰপিছত ইয়াতে पूरा আহিলে মানে बोटिंगটো মেইন ইয়াৰে তো पूरा মানে बोटिंगर কাৰণে पूरा ৰাস্তাটো ৰখাই আহে যে আহি আছে এই ট্ৰাকবিলাক মানে আমাৰ যোনটো এইটো ডাউকি সেই ডাউকিতে মানে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ হয় ফাইনেলি মোৰ বাদল আৰু এইখন কে ডাউকি ব্ৰিজ আৰু এইপিনে পুৰা পানী ও হো মজা তো ফাইনেলি পাই গ'লোঁ আমি ডাউকি আৰু ডাউকিত তেতিয়া কৈছিলোঁ আমি ডাউকি পাই গ'লোঁ আৰু ডাউকিত আমি এতিয়া বটিং কৰিবলৈ গৈ আছোঁ বিন্দাছ আৰু এতিয়া আপোনালোকক ডাউকিৰ কিনাৰৰ পৰা নহয় একদম মাজৰ পৰা ওপৰৰ পৰা ছাইডৰ পৰা তলৰ পৰা গোটেইখিনি আপোনালোকক দেখাম আৰু ভিডিঅ'টো আপোনালোকে এনজয় কৰক তো ফাইনেলি আমি ডাউকি ৰিভাৰৰ মাজত এয়া আমি পূৰা পানীৰে ইয়াতে 800কে লৈছে যোনটো বটিং কৰা হয় সেইটো 800কে লৈছে আৰু আপোনাৰ 800ত আমি 5টা আছোঁ এখন বটত মানে এখন নাৱত আমি 5টা আছোঁ আৰু 1 ঘণ্টা টাইমিং আমাৰ পূৰা গোটেইখিনি ঘূৰাব 1 ঘণ্টা টাইমিং আৰু বিন্দাছ যাই আছোঁ আৰু এতিয়া এটা ড্ৰোন শ্বট আপোনালোকে ওপৰৰ পৰা চাই লওক আৰু এটা যোনটো ভিউ এটা ড্ৰোন শ্বট আপোনালোকে ওপৰৰ পৰা চাই লওক লাহে নামি অহা তিখনিয়া তুমি পুৱাৰে ৰাঙলী ৰদালি মই কানে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি হৃদয় অৰণ্য জ্বলি পুৰি চাৰখাৰ প্ৰণয় নদীৰ ফাইনেলি আমি সিটো পাৰৰ পৰা ইটো পাৰে আহি গ'লোঁ আৰু আহি কেনে বঢ়িয়া লাগিছে পূৰা পানীৰ মাজে পূৰা নাৱত উঠি আহিছোঁ আৰু উঠি আহোঁতে পূৰা মাছবিলাক মানে ইয়াতে বহুত ডাঙৰ মাছ আছে আৰু মানে আপোনালোকৰ যিমানখিনি মাছ আৰু ইয়াতে মাছো মাৰি থাকে ইয়াৰ আগৰবাৰ আহিছিলোঁ কিন্তু বটিং কৰা নাছিলোঁ কিন্তু এইবাৰ বটিং কৰি ল'লোঁ বঢ়িয়াকৈ আৰু ইয়াতে আৰুতো কাবাব মে হাৰ্দি এইটো কাবাব মে হাৰ্দি নহয় ই কাবাব মে হাৰ্দি হয় মোৰ ভিডিঅ'ত আহিব কাবাব মে হাৰ্দি কৰি ক'ত যা চশমা দেখা পাইছে নে নাই একচুৱেলি ফটো উঠি আছে লাহে নামি অহা তিখনিয়া তুমি পুৱাৰে ৰাঙলী ৰদালি মই কানে ক'ব খোজো এটি কবিতা আহানা এবাৰ শুনাহি হৃদয় অৰণ্য জ্বলি পুৰি চাৰখাৰ প্ৰণয় নদীৰ নাই কোনো পাৰাপাত এবাৰ আহি চোৱাচোন তুমি মনৰে হেঁপাহ তুমি বুকুৰে উশাহ তুমি পাহৰণিৰে সুততে থকা এটি নাম তুমি মনৰে হেঁপাহ তুমি বুকুৰে উশাহ তুমি পাহৰণিৰে সুততে থকা এটি নাম তুমি তো ইয়াতে বহুত ফূৰ্তি কৰিলোঁ আৰু কিবা কিবি কৰিলোঁ আৰু বিন্দাছ এতিয়া ইয়াৰ পৰা ওলাই যাব লাগে অলমষ্ট দেৰি লাগিব গুৱাহাটী পাওঁতে আৰু 4 ঘণ্টা লাগি যাব ইয়াৰ পৰা মানে গুৱাহাটী পাওঁতে অলমষ্ট ৰাতিয়ে হৈ যাব ওলালোঁ ডাউকিৰ পৰা আৰু এতিয়া টাইম হৈছে 4:50 আৰু এতিয়া আমি পূৰা গুৱাহাটী যাই পাব লাগিব তো 4:50 5টা বাজে আৰু 9-10টামান ঘৰ পাব লাগে তো এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ ঘৰত যোৱাৰ আগে এই বাদলখনক অলপমান
পেট ভৰাই লৈ যাওঁ আৰু ইয়াতে পেট্ৰলৰ দাম হৈছে 87 অ'কে তো ফাইনেলি আহি পালোঁ নিজৰ ঘৰ মানে গুৱাহাটী তো গুৱাহাটীত সোমোৱাৰ লগে লগে মানে নিজৰ এটা ফিলিঙে বেলেগ হৈ যায় তো গুৱাহাটীত ফাইনেলি আহি পালোঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো এণ্ডিং কৰিব খুজিছোঁ মানে আগত যাই এণ্ডিং কৰিম বুলি ভাবিছিলোঁ কিন্তু নহ'ব আৰু বৰষুণ পূৰা ইণ্টাৰ টাইমতে বৰচি আছে মানে বৰষুণ ওপৰৰ পৰা পৰি আছে পূৰা আৰু এই আমাৰ সৰু এটা ৰাইড আছিল আৰু লগত আছিল ইপিনে সমীৰণ ভাই আৰু আমি ফুফু গৈছিলোঁ ফুফু গৈছিলোঁ তাৰপিছত এতিয়া আমি বেলেগে আৰু আছে ইপিনে ৰূপ ভাইটি কেনে লাগিল যাই বঢ়িয়া লাগিল পুৰা বঢ়িয়া কিন্তু এতিয়া বৰষুণ দি আছে য়েছ আৰু ইপিনে আছে কংকনদা বিজি আৰু ভৱিষ্যতে ৰাইড যাম নিশ্চয় আৰু যাম য়েছ আৰু ইপিনে আছে অভিলাষ আৰু নেক্সট ৰাইড কেতিয়া আহে ঠিকনা নাই য়েছ ব্ৰ আৰু এতিয়া এইখিনি কৈ যদি ভিডিঅ'টো চাই ভাল হ'লে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু লগতে যোনে নতুন আছে চেনেলত তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ হ'লে ঘণ্টা বাটনটো দবাব নাপাহৰিব আৰু এই বৰষুণ দিয়াৰ কাৰণে এইখিনিৰ পৰা ভিডিঅ'টো এণ্ডিং কৰিব লৈছোঁ তো গুড নাইট শুভৰাত্ৰি টিল দেন বাই বাই টাটা